হাই এভৰিৱান, দুদিন বন্ধ পাওঁতে ঘৰ আহিছিলোঁ। ঘৰ আহি পোৱাৰ পিছতে গাঁৱৰে এঘৰ মানুহৰ সকাম থকাৰ বাবে দেউতাই মাহ প্ৰসাদ আনিছিলে। ইমান প্ৰসাদ খাই শেষ কৰিব নোৱাৰাৰ বাবে বুট মাহৰ খাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ। বিশেষ তেনেকৈ একো নাথাকে এই ৰেচিপিত, মাত্ৰ প্ৰসাদখিনি সিজাওঁতে প্ৰয়োজন অনুসৰি এটা আলু, অকণমান নিমখ, কলৰ খাৰ দি 4টামান হুইচেল দি দিব লাগে। কুকাৰৰ ঢাকন খুলি কেৰাহী এটাত তেল গৰম কৰি পাঁচফোৰণ দুটামান দি পিঁয়াজতে আদা নহৰু পেষ্ট দি সিজোৱা মাছ প্ৰসাদখিনি দি উতলি আহিলে আমাৰ বুট মাহৰ খাৰ ইজ ৰেডি। বুটৰ খাৰ দৰাচলতে আমাৰ হজমৰ বাবে খুবেই উপকাৰী। আজিলৈ ইমানেই। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। থেংক ইউ, বাই।